ৱাও অফ কোৰ্স দেখুৱাই যদি চাব পাৰো তুমি কি হিজৰা নেকি বে আই মিন আৰ ইউ গে না 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 একেবাৰে চিৰসত্য আৰু সকলোৰে মুখে মুখে চলি থকা কথা এটা সুধিব মন আছিল কচোন জবলা শুনিবলৈ মোৰো মন আছে তাকেহে এনেই তোমাৰ বয়সটো কিমানমান চলি আছে ধৰি ল 30 ইয়াৰ্ছ যোৱা বছৰতে পাৰ হ'ল যি দেখিছো গৰু হোৱা হ'লে দাঁতেই উঠিলেহেঁতেন এতিয়ালৈ চাগে আৰু একেবাৰে পুৰা পাগলি থাকিলেহেঁতেন নাই নাই এনেই এইটো বয়সত তোমাৰ কেনেকুৱা অনুভৱ হয় যেনে বাল্যকাল ভৰ যৌৱন মৰাত্মক অৱস্থা মাই গড সেইটো কি আকৌ মৰাত্মক মানে তুমি মৰি মৰি জীয়াই থকা হয় কি কওঁ মানুহ মৰি মৰি জীয়াই থাকিব মৰিলে মৰিয়ে যাব জীয়াই থাকিলে জীয়াই থাকিব যিকোনো এটা কবি কৈ যা নেক্সট একো নাই মুড অফ কৰি দিলে আচ্ছা ৰচোন ৰ এই তই কিবা কথা এটা ক'ম বুলি কৈছিলি নহয় কোৱা আকৌ মাৰিম বুলি ভাবিছ নেকি মানুহে কথাতে কয় নহয় কম বুলিলে ভয় থাকে আৰু মাৰিম বুলিলে আশা থাকে ওলোটাকৈ ক'লে যাবলা শুনি থাকোঁতে নিজেই চিধা কৰি ল'বি যেন কুকুৰ তেন টান ইয়াক এচাত দিলেহে ই জেগাত আহিব আপোনাৰ মোবাইলত মই মেছেজ এটা দিম হাউতকৈ পঢ়ি দিয়কচোন ইংৰাজীত দিবি নেকি আকৌ মই চশমা অনা নাই অসমীয়াত দে হ'ব সেইটো গ'ল ওপৰত ওলাই আছে ওপৰত গৱেষণা কৰি জনা গৈছে যে প্ৰথম বানানটো আপুনি ভুলকৈ পঢ়িছে গৱেষণা নহয় গৱেষণা এতিয়া আহোঁ আচল কথালৈ তুমি যে ক'লা 30 বছৰ পাৰ হ'ল বুলি তেন্তে তোমাৰ বিয়া পাতিব হ'ল নহয় তুমি কি বিয়া নাপাতিবা নেকি আমাকোতো মন যায় ন বিয়া খাবলৈ বুলি বিয়াখন কেতিয়া পাতিবা কোৱা এইবোৰ কথা কৈ মোৰ মনত কিয় দুখ দিছে ভাই মোৰ চাগে এইটো জীৱনত আৰু বিয়া পতা নহ'ব কিয় তুমি কি হিজৰা নেকি বে আই মিন আৰ ইউ গ্ৰে হেই মই ষ্ট্ৰেট হয় প্ৰমাণ চাবি নেকি ৱাও অফ কোৰ্স দেখুৱাই যদি চাব পাৰো অলপতো চৰম কৰ মই এবাৰ গৈছিলোঁ পণ্ডিতক এই বিয়াৰ বিষয়ে হাত দেখুৱাবলৈ তেতিয়া পণ্ডিতে ক'লে তোমাৰ হাতত বোলে সেই বিয়াৰ ৰেখাডালেই নাই যদিও আছিল সেই ৰেখাডাল এই হাততে বিলীন হৈ গ'ল কেনেকৈ তুমিতো চাদা নোপোৱা আচৰিত কি কম দুখৰ কথা আমাৰ ঘৰত মানে ছোৱালী নাই মা কষ্ট হয় বুলিকে মই সদায় আমাৰ ঘৰৰ ফ্ল'ৰখন হাতেৰে মচোঁ এই এনেকৈ মচি থাকোঁতে মোৰ সেই হাতত থকা বিয়াৰ ৰেখাডাল আমাৰ ঘৰৰ ফ্ল'ৰখনত একেবাৰে বিলীন হৈ গ'ল হ'ব অকণমান ধৈৰ্য ধৰিব লাগিব লাহে লাহে হ'ব নাই মই আৰু এক পলো ধৈৰ্য ধৰিব নোৱাৰোঁ মানে কি বুজি নাপালোঁ মোক বহুত জোৰকৈ লাগিছে আকৌ বাকীখিনি নেক্সট বছৰত পাতিম আৰম্ভণি কৰিবি তই আৰু শেষ কৰিম মই মানে কি বুজি নাপালোঁ মোৰ বিয়াৰ ৰভা মানে পেণ্ডেল দিবি তই আৰু কইনা আনিম মই কাৰণটো হ'ল ইয়াৰ টেণ্ট হাউচ আছে হেল্ল' ফ্ৰেণ্ডছ মই দুৰ্লভৰ আপোনালোকে চাই আছে আপোনালোকৰ সকলোৰে মৰমৰ ইউটিউব চেনেল মিষ্টাৰ ডিউৰব ফানি আজিৰ ভিডিঅ'টো এয়াই আছিল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদিহে ভাল পালে তেন্তে লাইক এটা কৰি লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰক আৰু যদিও বেয়া পালে তথাপিতো এটা ডিছলাইক দিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো যিহেতু নতুন গতিকে ছাবস্ক্ৰাইব কৰাটো বহুতেই জৰুৰী চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ল'ব কিয়নো আহিবলগীয়া এনেধৰণৰ হাস্যকৰ ভিডিঅ'বিলাক আপোনালোকলৈ পোনপটীয়াকৈ পাবৰ বাবে আমাৰ মিষ্টাৰ ডিউৰব ফানি চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ল'ব আৰু এয়াই আছিল আজিৰ ভিডিঅ' লগ পাম আকৌ এটা নেক্সট ভিডিঅ'ত বাই বাই